আৰু কিছু সময়ৰ পিছত আমি শ্বট দিম আমাৰ পৰিচালক কুকিলে আমাক শ্বটৰ বিষয়ে বুজাই আছে আমি শ্বটটো দিম আৰু আপোনালোকে চেলখন চাই ভাল পাইছে আমাৰ আশীৰ্বাদ দি আছে তাৰ কাৰণে ধন্যবাদ আপোনালোকে চেলখন চাই দিব আমাৰ ধাৰাবাহিকখনৰ চবতকৈ বয়সস্থ ছিনিয়ৰ চিটিজেন অভিনেতাজন এইজন নৱ বৰুৱা আমাৰ একদম বয়সস্থ অভিনেতাজন এইজন আমাৰ নৱ বৰুৱা একদম বয়সস্থ অভিনেতা এইজন হয় বয়সস্থতে পেলাওঁ আমি নহয় কুকিল কি কিবা বুঢ়া বুলি কয় বুঢ়া ক'লে বেয়া শুনে কুকিল বুঢ়া নক'ব বয়সস্থ বুলি ক'বা সন্মান সহকাৰে কৈছোঁ অভিনয় কিবা ক'বা আপুনি নৱ দাৰ বিষয়ে অভিনেতা খুব ভাল অভিনেতা সেইটো চবে আমি একেমুখে স্বীকাৰ কৰোঁ কেতিয়া বুঢ়া হয় বুঢ়া বুলি নক'বা বয়স হৈছে বুলি ক'বা এই মই দেউতাৰ বিষয়ে কিবা ক'বা কৈছোঁ তুমি অঁ এতিয়া ভৰি দিব ন ঠিক আছে বাৰু ভৰি দিব আছোঁ তেতিয়া নাই বহুৱাব মই নবৰা বহুৱাবা অভিনেতাজনক তুমি চিনাকি কৰিব বিচাৰিব নেকি নমস্কাৰ মই আপোনালোকক আমাৰ ইউনিটৰ হয় সকলোতকৈ বয়সস্থ ব্যক্তিজনৰ চিনাকি দিব লৈছোঁ বস্তাটা বস্তু বহা এতিয়া সন্ধিয়া তললৈ কামখিনি কৰকচোন বেছি দেৰি তলত কৰি নাথাকিব আপুনি অকণ উঠাই দিব উঠি দিব এইখিনি নাপায় নাপায় নাই কথা একচন ক'ত দিবিনে গম পানী ভাই নহ'লে বেছি নাখালিব দেই বগা পৰি যাব কাম নাই নগৰে তাৰ পাছত চাইছোঁ তাৰ পাছত মইতো তোৰ কথা চিন্তা নকৰাকৈ গুচি গ'লোঁ তাৰ পাছতে চাইছিলে তাইক মই গৈ থৈ আছোঁ যাম দেই মই আকৌ যাম হ'ব দে ছোৱালী নেকি তই ছোৱালীয়ে হ'ব লাগিছিল একদম নাচাই মন নাই একদম নাচাই কেমেৰা কচোন ডাইলগ মুখস্থ নকৰে বহুত জ্বলায় বহুত কি অভিয়ংকা এইবিলাক কিয় তুমি ভাল অভিনেত্ৰী উঠি অহা ভাল অভিনেত্ৰীবিলাক অলপ চেষ্টা কৰা অঁ ৰ'ল একশ্যন অপুদা তই ক'ত আছ আহোঁতে বেয়া নাপায় যে অফ কৰি থৈ আহিব নেকি বিয়াখন আজি তোৰ ভৰি নবোৰ দীঘল হৈছে দেই অ' মাইনা ভৰি নবোৰ দীঘল হৈছে তই ছোৱালীয়ে হ'ব লাগিছিল কিনো ভৰি দীঘল দীঘল নখত মলি জমা হয় মই ছোৱালীহে কথা এনেকৈ হ'ব দে কৈ লৈ আছে অ' তোৰ ভৰি নখ দীঘল হৈছে দেই মই হে তোৰ ভৰি নখ দীঘল হৈছে কিন্তু তই ছোৱালীহে হ'ব লাগিছে কিন্তু নখ দীঘল ছুটি কৰি দীঘল নখত মলি জমা হয় মই ছোৱালীহে একদম কথা ক'বলৈ আহিছে শ্ল' মোশ্যন যায় এইডোখৰ যায় শ্ল' মোশ্যন হৈ যায় তাৰ পাছত অলপ আছে নহয়